ফ্লেগ লৈ লওক, ফ্লেগ 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 লৈ ল'ব, ফ্লেগ। পতাকা পতাকা 50 টকা, 100 টকা, 200 টকা, 500 টকা। খুৰা মোকো এখন পতাকা দিবচোন। এইয়া লোৱা ভাইটি। থেংক ইউ খুৰা। আৰে ক'ত যোৱা ভাইটি, পইচা দি যাব লাগিব নহয়। এইখন পতাকাৰ দাম 10 টকা হয়, 10 টকা দিলেহে তুমি এখন নিব পাৰিবা। হে পইচা লাগিব? পইচাটো নাই মোৰ লগত। ক'ৰ পৰা পাম মই এতিয়া 10 টকা এটা? আমি হৈছোঁ দুখীয়া মানুহ, মাও হাজিৰা কৰি যেন তেন খুৱাই, হাজিৰা কৰিলেই পায় পইচা, হাজিৰা নকৰিলেই নাপায়। চাল্লা ক'ৰবাৰ খেলি মেলি বিচাৰিছ। ৰাতিপুৱাতে দোকানখন খুলিছোহে, বহনি হোৱা নাই। দিনটোলৈ কি হয় ঠিকনা নাই মোৰ আজি। চাওঁ ফ্লেগখন দিয়া, পইচা 10 টকা আনিলেহে মই দিব পাৰিম ফ্লেগখন। এতিয়া যোৱা আঁতৰ হোৱা দোকানৰ আগৰ পৰা, পইচা লৈ আনাগে। চালা ক'ৰ পৰা জানো আহে ৰাতিপুৱাই মাথাটো গৰম কৰিবলৈ। ফ্লেগ লৈ ল'ব, ফ্লেগ ফ্লেগ, জাতীয় পতাকা। আহক 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 আহক, ফ্লেগ লৈ ল'ব। ডিছকাউণ্ট দি আছোঁ, 30 টকা দুখন, 30 টকা দুখন। কি হ'লেও ল'ৰা কান্দি কান্দি আহিছা যে? মই জাতীয় পতাকা এখন কিনিবলৈ পইচা দিয়া না মা? তুমিতো জানাই আমি ইমান দুখীয়া ঘৰৰ মানুহ, তোমাক ক'ৰ পৰা 10 টকা দিওঁ কোৱাচোন? ক'ত যে দেখি আহে নহয় এইবোৰতে ল'ৰা, যেনে তেনে দুবেলা দুমিঠি খাবলৈ হৈ আহে। হাজিৰা কৰিলেই পাওঁ 2 টকা, হাজিৰা নকৰিলে নাপাওঁ। এতিয়া তুমি যিমান কান্দিলোঁ যি কৰিলোঁ, ফুটা কৰি এটা নাই নহয় মোৰ লগত কিনিবলৈ। লগৰবোৰে 26 জানুৱাৰী বুলি চবে পতাকা কিনি উৰুৱাই ফুৰিছে, মোৰহে পতাকা কিনিবলৈ পইচা নাই। কান্দি নাথাকিবাচোন, লগৰবোৰৰ কথা বেলেগ, আমাৰো বেলেগ নহয়। তোমাৰ দেউতাই থকা হ'লে আমাৰ এইবিলাক পৰিস্থিতি নহ'লে হ'লেও ল'ৰা। কান্দি নাথাকিবা, দুখ নকৰিবা, নাপায় নহয়। কান্দি নাথাকিব দেই বা। অকল হাতত পতাকাখন থাকিলে দেশভক্তি ভাৱ নাথাকে নহয়, দেশভক্তি ভাৱ মনত থাকিব লাগে। যোৱা তুমি এনেকৈ খেলি থাকা দেই বা। অঁ হ'ব দিয়া মা তেনেহ'লে, মই অকণমান খেলি আহোঁগৈ লগৰবোৰৰ লগত বাহিৰত। বা ইমান ধুনীয়া ধুনীয়া জাতীয় পতাকা এখন দিয়া না, ময়ো খেলিম তোমালোকৰ লগত। আমি কিনি আনিছোঁহে দোকানৰ পৰা, তুমি এখন কিনি লোৱাগৈ যোৱা। মোৰ লগতো এখনহে আছে নহয় চেপেটা, কালি পপাই আনি দিছিলে, বাঘ এখন মোক এখন। মোৰ আকৌ সেই কিনিবলৈ পইচা নাই নহয়, দুখীয়া মানুহ আমি। কিনিবলৈ পইচা থকা হ'লে তোমালোকক খুজিয়ে নাথাকোঁ। কি কৰোঁ মই? অঁ বুদ্ধি এটা পাইছোঁ, আমাৰ মা ভাগৰ সেই ফটা কাপোৰ আছে নহয়, তাৰ পৰা এখন বনাওঁগৈ। মই যাওঁ দেই, খেলি থাকা তেনেহ'লে তোমালোকে। এইয়া মোৰ পতাকা চিলোৱা হৈ গ'ল দেখোন। এইবাৰ বাঁহডাল এনেকৈ লগাই দিওঁ, হৈ যাব। দেখাহে আহোঁগৈ সিহঁতৰ আগত, তেতিয়াহে গম পাব লগৰবোৰে। এইয়া চোৱা মোৰ পতাকাখন কেনেকুৱা লাগিছে। মই সেই মা ভাগৰ ফটা কাপোৰ চিলাই পেলাই নিজে বনাই লৈ আনিছোঁ। বা চেপেটা তুমি নিজে বনাই আনিছা? আমাতকৈও ডাঙৰ জাতীয় পতাকা। তেন্তে বন্ধু বান্ধৱীসকল, আপোনালোকৰ সকলোলৈ আমাৰ চেনেলৰ তৰফৰ পৰা 71তম গণতন্ত্ৰ দিৱসলৈ শুভেচ্ছা জনালোঁ। সুস্থ হৈ থাকক, সবল হৈ থাকক, এজন ভাল মনোগৰাকী হৈ থাকক, তাকে কামনা কৰিলোঁ। ভাৰত মাতা কি জয়, জয় আই অসম, জয় হিন্দ।